হে ভগৱান ইমান ডাঙৰ কটাই লৈ তুমি কি কৰিব লৈছা স্পেশাল খানাটো বনিব স্পেশাল খানা আৰু এইফালে কৰি পত্তা বনাইছেগৈ আৰু দেই বহুত দিনৰ মূৰত চিঞৰি এয়া চুলিত লগাবলৈ এল'ভেৰা অইল বনালোঁ কিচেনৰ ওপৰত যে মানুহ নবহে আৰু দেই সেইটো পৰিবলৈ হ'লে হৈ গ'ল আকৌ ৰাতি মই দৌৰিব লাগিব হেল্ল' এভৰিৱান ৱেলকাম টু সত্যাছ কিচেন অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আজি বনি আছে স্পেচিয়েল লাঞ্চ কাৰণ আজি ভণ্টিহঁত আহি আছে সকলোৱে সুধি আছিলে ভণ্টিক দেখা নাই কিয় একচুৱেলি চনুৰ এক্সাম চলি থকাৰ কাৰণে সিহঁতি অহা নাছিলে এক্সাম শেষ হ'ল এতিয়া পাৰ্টি টাইম চ' সিহঁতি আহি আছে আৰু আজি সেইকাৰণে ঘৰত বনি আছে বিৰিয়ানী চিকেন বিৰিয়ানী সব প্ৰিপেয়াৰ কৰি ৰাখিছোঁ ৰেচিপিটো আপোনালোকৰ লগত থুলমূলকৈ শ্বেয়াৰ কৰিম আজি একচুৱেলি অলপমান খৰধৰ ভালকৈ বেলেগ এদিনা শ্বেয়াৰ কৰিম একচুৱেলি মই চব ৰেডি কৰি ৰাখি থৈছোঁ চিকেন চব মেৰিনেট কৰি কালিয়ে মেৰিনেট কৰি ৰাখি থৈ দিলোঁ বাকী বস্তুবোৰ চব ৰেডি কৰি এতিয়া বনাব লাগে কাৰণ এতিয়া অলমষ্ট 11টা বাজিলেই এইফালে মই চিকেনখিনি কালি ৰাতিয়ে 1.5 কেজিমান হ'ব চিকেন কালি ৰাতিয়ে মেৰিনেট কৰি ৰাখি থৈ দিছোঁ চিকেনখিনি মেৰিনেট কৰিছিলোঁ মই সোৱাদ অনুসৰি নিমখ 1 টিস্পুন হালধি 2 টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ 2 টিস্পুন ধনিয়া পাউডাৰ 1 টিস্পুন জিৰা পাউডাৰ ঘৰতে পিচি লোৱা অৱশ্যে সকলোবোৰ তাৰপিছত অকণমান গৰম মছলা পাউডাৰ আছে যিখিনি মই ঘৰতে বনাই লৈছোঁ 1 টিস্পুনমান হ'ব তাৰপিছত দিছোঁ মই যিটো বিৰিয়ানী মছলা বজাৰত কিনিবলৈ পায় তাৰে মই 2 টেবুল চামুচমান অকণমান সৰহকৈ তাতকৈ বেছি হ'ব পাৰে সেয়া দিছোঁ মিঠাতেল দিছোঁ 1 টেবুল স্পুনতকৈ অকণমান বেছি তাৰপিছত একচুৱেলি ৰেডিমেড ইয়াত কিনিবলৈ পায় বাৰিষ্টা বুলি কয় ফ্ৰাইড অনিয়ন হয় আপোনালোকে অৱশ্যে পিঁয়াজখিনি ফ্ৰাই কৰিও তাৰ অকণমান দি দিব পাৰে বা নিদিলেও একো নাই এতিয়া এই আটাইখিনি মিক্স কৰি লৈ মই ধুনীয়াকৈ এয়াৰ টাইট মানে ভালদৰে চিল কৰি ফ্ৰিজত থৈ দিছোঁ আৰু এইফালে কাটি ৰাখিছোঁ 4-5টামান গ্ৰীণ চিলি ভয় নাখাব এইকেইটা একেবাৰে জ্বলা নহয় গোন্ধটোৰ কাৰণে দিয়া হৈছে এই আদা টুকুৰা নহয় অৱশ্যে আৰু এইফালে 4টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ৰাখিছোঁ দৈ যিহেতু মই মেৰিনেট কৰোঁতে দিয়া নাছিলোঁ সেইকাৰণে দৈ উলিয়াই ৰাখিছোঁ আৰু এইফালে দিছোঁ আদা নহৰুৰ পেষ্ট অকল ভাবিছোঁ বিৰিয়ানীয়ে বনাম কাৰণ বিৰিয়ানীয়ে ভাল লাগে তাৰ লগত আৰু বেলেগ বস্তু একো ভাল নালাগে আৰু যিবোৰ দৰকাৰী যেনে ৰাইতা চাইতা সেইবোৰতো থাকিবই চ' এইটো এটা মানে শ্বৰ্টকাট মিল বুলিব পাৰি এইটো এখন লৰি আছে দেখোন সেইফালে প্ৰেছাৰ কুকাৰ গৰম হ'ল এতিয়া ইয়াত মিঠাতেল তেল অলপমান সৰহকৈ হ'লে ভাল লাগে বিৰিয়ানী তেলখিনি গৰম হোৱাৰ লগে লগে প্ৰথমে মই 1 টিস্পুন জিৰা দিছোঁ জিৰাখিনি ফুটাৰ পাছতে লগে লগে মই পিঁয়াজখিনি এড কৰি দিছোঁ পিঁয়াজখিনি যেতিয়া এইদৰে অকণমান ৰঙচুৱা পৰিছে তাৰপিছতে মই এড কৰি দিছোঁ ইয়াত 1 টেবুল স্পুন আদা নহৰুৰ পেষ্ট যিখিনি মই ঘৰতে এনেই থেতেলিয়াই খুন্দি লৈছিলোঁ আৰু আদা নহৰুখিনি অকণমান সময় ভাজি ল'ম খালি বহুত বেছি দেৰি ভাজিব নালাগে একেবাৰে কেঁচা গোন্ধটো যোৱালৈকে কাৰণ ইয়াৰ কেঁচা গোন্ধটো অকণমান থাকিলে ভাল লাগে মোৰ যদি আপোনালোকে বেয়া পায় তেতিয়াহ'লে ভাজি ল'ব পাৰে সেইটো টোটেলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আৰু তাৰপিছতে মই কেঁচা জলকীয়া যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি দিছোঁ এতিয়া অলপ সময়ৰ কাৰণে মাত্ৰ 2-3 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ আৰু আদাখিনি ভাজি লোৱাৰ পিছত এতিয়া মই 1 টিস্পুন মানে ফুল টিস্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু অকণমান পানী দি এই মছলাখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ পানীখিনি শুকাই নাযায় চ' এইফালে এইখিনি সিজি আছে আৰু চুলিখিনি ভাবিছোঁ বান্ধি লওঁ মোৰ যে ইমান চুলি সৰিছে নহয় মোৰ এটা ডাঙৰ মানে কি বুলি ক'ম আৰু এইটো কি ক'ম বেদলাকে ক'ম নেকি বেদলাকে হয় মোৰ এটা বেদলাক হৈছে মই চুলি দীঘল কৰিব নোৱাৰোঁ মানে চুলি যদি দীঘল কৰি ইমানখিনি হ'ললৈ ইয়াতকৈ আৰু যদি অলপমান দীঘল কৰোঁ একেবাৰে সৰহকৈ সৰিবলৈ আৰম্ভ কৰে এইটো এতিয়াৰ কথা নহয় মই স্কুলত মানে হায়াৰ ছেকেণ্ডেৰী স্কুল কলেজত পঢ়ি থকা দিনৰ পৰাই মই সদায় চুলি ইমানখিনিয়ে ৰাখোঁ ইয়াতকৈ আৰু দীঘল কৰিব নোৱাৰোৱেই আৰু এনেকুৱাকৈ সৰিবলৈ ধৰে নহয় আপোনাৰ মানে মেণ্টেলি আপোনাক ডিপ্ৰেছ কৰি দিব আৰু ইমান চুলি সৰা দেখিলে এনেও মানুহবোৰ টেনশ্যনত আহি যায় আৰু সেই টেনশ্যনতে মানে ডিপ্ৰেশ্যনত আহি যাওঁগৈ চ' সেইকাৰণে মই ভাবিছোঁ চুলিখিনি কাটিবই লাগিব কাৰণ ষ্টাৰ্ট হৈ গ'ল চুলি সৰিবলৈ কিন্তু কটাৰ আগতে ভাবিছোঁ 2 দিনমান চাই লওঁ কাৰণ মই হেৰি এটা পাইছিলোঁ মানে এল'ভেৰা আনি লৈছোঁ এয়া সেইটো তাৰপৰা ৰাস্তাৰ পৰা ছিঙি অনা নাই এয়া এনেকৈ কিনিবলৈ পাই ইয়াত এল'ভেৰা আনি থৈছোঁ এল'ভেৰা আৰু নাৰিকল তেলৰ লগত এটা মই তেল বনাম সেই তেলটো লগাই চাম যদি সৰা বন্ধ হয় তেতিয়াহ'লে
ৰাখিম, নহ'লে নিজে নিজে কাটিব লাগিব, কাৰণ ইয়াততো চেনেল খুলিছে, তথাপিও যাবলৈ ভয় লাগে ন। সেইখিনি হৈছেগৈ আৰু পিঁয়াজখিনি ধুনীয়াকৈ সিজিছে, মানে ইয়াৰ পৰা পানীখিনি শুকালেগৈ। এতিয়া মই ইয়াত ফেটি লোৱা দৈখিনি এড কৰি দিছোঁ। ইয়াত বহুত বেছি টেঙা দৈ খালি এড নকৰিব, নহ'লে খাবলৈ বেয়া হৈ যায়, টেষ্টটো বেয়া হৈ যায়, সেইটো কাৰণে। তাৰপিছত এই দৈখিনিও অলপ সময় ভাজিব লাগিব, মানে ইয়াৰ এইখিনিও অকণমান যেতিয়া তেল এৰিবলৈ আৰম্ভ কৰিব সেই পৰ্যায়টোলৈকে ভাজিব লাগিব। দৈখিনি ভালদৰে ভাজি লোৱাৰ পাছতে, মানে মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছতে মই চিকেনখিনিও এড কৰি দিলোঁ। আৰু এতিয়া অকণমান হাই ফ্লেমতে এই চিকেনখিনিও ফ্ৰাই কৰিব লাগিব মছলাখিনিৰ লগত। আৰু এইখিনি সময়তে মই আন এটা চচপেনত 3 কাপ চাউল, মানে বাচমতি ৰাইচ দি তাত কিছুমান গৰম মছলা আৰু নিমখ দি উতলিবলৈ, মানে সিজিবলৈ ৰাখি থৈছোঁ। আৰু এইফালে মই ইয়াত জোখমতে উতলা গৰম পানী দিছোঁ। বহুত বেছি খালি পানী দিব নালাগে। তাৰপিছত প্ৰেছাৰৰ ঢাকনিখন লগাই মই ইয়াত 2টা হুইচেল দিয়ালোঁ। আৰু তাৰপিছতো সকলোৱে দম দিয়া প্ৰচেছটো জানেই, মানে চিকেনখিনি সিজাৰ পিছত তাৰ ওপৰত চাউলখিনি দি আকৌ 10 মিনিটমানৰ কাৰণে ভালদৰে, মানে শ্ল' ফ্লেমতে সিজিবলৈ দিব লাগিব, কাৰণ সেইখিনি মোৰ ৰেকৰ্ড কৰা নহ'লগৈ। জাষ্ট বনাই মেলি ৰেডি হৈছোঁগৈ। বাকীখিনি ৰেকৰ্ডিং কৰিবলৈ যে একেবাৰে ধৈৰ্য নাথাকিলেগৈ, মানে পটাপট কামবোৰ কৰি আজৰি হৈ লৈছোঁ। কথা এটা কওঁ বুলি ভাবিলোঁ একচুৱেলি চনুৰ বিষয়ে। বহুতে যিহেতু চনুক খুব ভাল পায়, কেমেৰা তোলালে বা ভিডিঅ'টো তোলালে খুব ভাল লাগে, তাৰ কথাবোৰো ভাল পাওঁ বুলি কৈছে। তাৰ কাৰণে বহুত ধন্যবাদ। আৰু সিও বহুত ভাল পায় আপোনালোকৰ কমেণ্টবোৰ যেতিয়া মই তাক কওঁ। বাট এটা ডাঙৰ কথা কি জানেনে, সি আজিকালি বহুত লাজ কৰিবলৈ লৈছে। যিহেতু অলমষ্ট সি মানে 13 ইয়াৰ্ছ কমপ্লিট কৰিলে, মানে টিনেজাৰ বুলিবই পাৰি। চ' সেইটো কাৰণে সি যিহেতু এতিয়া অকণমান হৰমনো চেঞ্জ হয় তাহাঁতৰ, আৰু ভাল নাপায়, মানে ডাইৰেক্ট কিবা এটা কেমেৰাটো যদি মুখৰ আগত দি দিওঁ খুব লাজ কৰে। সেইকাৰণে মই বেছি ফ'ৰ্চ নকৰোঁ আজিকালি। সিহঁতি আহি পালেহি। কোন আহিছে? আহি পাই গ'ল ই মাহী আৰু দাদু। বঢ়িয়া লাগিছে দেই আমাৰ জোঁৱাইটো। আমাৰ লাঞ্চ হৈ গ'ল, বহুত বঢ়িয়া হৈছিলে বিৰিয়ানীখিনি। বাট কথা পাতি খাওঁতে ৰেকৰ্ডিং কৰিবলৈ পাহৰি থাকিলোঁ। আৰু এতিয়া মই দেখুৱাইছোঁ আমাৰ ঘৰৰ, মানে মানুহখিনিৰ অৱস্থা। অফিচ ঘৰত অফিচ চলিলে এইটোৱে হয়। আৰু এইফালে ছাৰ এক্সাম শেষ হ'ল, গেমত লাগিছে। তাৰপিছত এইফালেও চলি আছে অফিচ চলি আছে, দেখাইছোঁ। আৰু এইফালে চলি আছে ফেচবুক, হোৱাটছআপ, নহয় কি ইউটিউব। এইখিনি মই এল'ভেৰা পাল্প আৰু নাৰিকল তেল দি ভালদৰে সিজাই ল'লোঁ। তাৰপিছত আটাইখিনি মই মিক্সি জাৰত এইদৰে পিচি ল'লোঁ। পিচি লৈ ধুনীয়াকৈ বটলত ভৰাই ফ্ৰিজত থৈ দিম। গম নাপাওঁ কিমান কামত দিব, যদি ভাল হয় নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি ঘপককৈ বাওঁ হাতখন ক'ব নোৱাৰোঁ কিয় ইমান বিষাবলৈ আৰম্ভ কৰিলে, সেইকাৰণে এতিয়া অলপমান এই ক্ৰেপ বেণ্ডেজটো লগাই লৈছোঁ। আজি পাকঘৰত সোমাইছে 2জন বইনাই বুলি কয় ন? হে ভগৱান, ইমান ডাঙৰ কটাৰী লৈ তুমি কি কৰিব লৈছা? স্পেচিয়েল খানাটো বনিব। স্পেচিয়েল খানা। আৰু এইফালে কৰি পত্তা বনাইছেগৈ আৰু দেই। বহুত দিনৰ মূৰত চিঞৰি আজি মোৰ হাতৰ বিষ হ'ল যে সেইকাৰণে বনাইছে। তুমি কি কৰিবা? তুমি কাটিবা? চব কাটা হৈ গ'ল। তুমি পিঁয়াজ কাটিব লাগে। এতিয়া যোনটো বনাম মানে ক'ত পাই মই যোৱাটো কৰিছোঁ। 10 বছৰ আগৰ কথাতে, এতিয়া পাই নাপাওঁ, গম নাপাওঁ। কি জেপিয়াৰ ৰোডৰ ৰাইট হেণ্ড কৰি এণ্ট্ৰি কৰি ৰাইট চাইডে এটা ইলেক্ট্ৰিক শ্বপ আছে, তাৰ চাইডত যিটো আছে ন। চ' তাৰ ৰেচিপি বনাইছা? অঁ, হয়নি? অনলি ফৰ জেণ্টছ আৰু খালি বেছি একো ইনভেষ্টমেণ্ট নাই। নহৰু বাকলিটো খালি ৰখাব লাগিব অলপমান। তাৰপিছত অনিয়ন নিজৰ জোখামতে ল'ব। এই দুটাই বেছি থাকে, কিন্তু কাৰি পাত্তাটো মই স্পেচিয়েলি দিছোঁ, কাৰণ কাৰি পাত্তাটো খালি কি পেট ঠিক হৈ থাকে। কাৰি পাত্তা মানে কি আছিলে, নৰসিংহ পাত। চ' এইফালে চলিছে আকৌ চিকুৱেঞ্চ গেম। কি কৈছা? তুমি ডাবিং কৰি দিবা না? নকৰোঁ মই দাবী চাবি নকৰোঁ, তোমাক ক'বলৈ কৈছিলে। তেলখিনি গৰম হ'ল। অ'কে, ৰিফাইন মাষ্টাৰ যি আছে, ঠিক আছে, জোখৰ মতে। অনিয়ন দিলে অকণমান চুইটনেছটো লাগে। এই যদি মানে খাই পেলাই আৰু নহ'লে হেৰি হৈ যাব, নগনিব কোনে হ'ব।
লগে লগে দিব লাগে চব একেলগে একেলগে আৰে এইটো জেন্টছ স্পেচিয়েল বুলি ক'লে চব একেলগে যায় হয় নেকি লেডিজ হ'লে এটা এটা দিব পাৰি জেন্টছ বুলি ক'লে গম পায় আৰু যিখিনি জেন্টছে চাই আছে গম পাই যাব কেনেকৈ দিব পাৰে বঢ়িয়া কাৰি পাতা কি বুলি কয় নৰসিংহ পাত তাৰপিছত অকণমান হালধি বেছি দিব নালাগে নহ'লে আকৌ হাতত কালাৰ হৈ যাব অ'কে একদম অকণমান দিছা জাষ্ট লাইক যোনটো ভাজি দিব যেতিয়ালৈকে কালাৰটো অলপমান ৰঙচুৱা হৈ নাযায় ফ্ৰাই কৰি ল'ব লাগিব কিচেনৰ ওপৰত যে মানুহ নবহে আৰু দেই সেইটো পৰিবলৈ হ'লে হৈ গ'ল আকৌ ৰাতি মই দৌৰিব লাগিব তোমাক ৰেকৰ্ডিং কৰিবৰ কাৰণে মই ওপৰত উঠি ল'বলগীয়া হৈছে মোৰ কাবুলী পিঠটো বইল কৰি ল'লে হৈ গ'ল মই অকণমান ডাঙৰ চাইজে লৈছোঁ এতিয়া অকণমান ৰঙচুৱা হৈ গ'ল ন এতিয়া অকণমান ষ্টিমত দি দিছোঁ মই গেছটো কমাই দিলোঁ মই এইটো হেৰি কৰিলোঁ চব জুম কৰি ল'লোঁ গেছটো কমাই দিলে হ'ল তাৰপিছত যিখিনি কাবুলী বুট বইল কৰি এনেকৈ কি বুলি কয় টিচু পেপাৰ দি দিছিলোঁ শুকাবৰ কাৰণে নহ'লে খৰাহিটা দি দিলেও হ'ল পানীটো যাবৰ কাৰণে সেইখন চাফা জ্বলি যাব পাৰে দেই এতিয়া বুটখিনি লাহেকৈ দি দিছোঁ লাহেকৈ দিছা নে ব্লগ বনাইছিলোঁ অকণ ষ্টাইল দিব লাগিব ন এতিয়া ধুনীয়াকৈ অকণমান মিক্স কৰি দিলে হৈ গ'ল যাতে অইলটো চবতে মিক্স হৈ যায় তাৰপিছত অলপমান ৰঙচুৱা হ'লে নমাই থ'ব লাগিব অলপমান ষ্টিমত ৰখাব লাগিব ৰঙচুৱা হোৱা লাগে মানে পূৰা ফ্ৰাই কৰিব লাগিব তেলত ডিপ ফ্ৰাই নহয় ডিপ ফ্ৰাই হ'লে বহুত টান হৈ যাব কাবুলী বুট খাব নোৱাৰা যাব ন বইল কৰি লোৱা আছে ন অইলটো অকণমান টানি গ'ল তাৰপিছত হৈ যাব পূৰা ধুনীয়াকৈ ফ্ৰাই হ'লে মানে নমাই থৈ দিব লাগিব ন চ' আৰু কিবা হৈ গ'ল নেকি বস্তুটো হৈ গ'ল এতিয়া টাইম আছে নহয় এতিয়া আমাৰ বহিব হৈছে খাব লাগে আৰু চাওঁ বঢ়িয়া হৈছে তেন্তে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজি ভিডিঅ'টো সামৰিছোঁ গৈছোঁ ইয়াতে ইয়াৰ পিছৰখিনি নেক্সট ব্লগত পাব মানে আহি থাকিব এতিয়া ব্লগ কাৰণ এতিয়া আমি ফ্ৰী আছোঁ সেইটো কাৰণে অলপ ৰেগুলাৰ চাগে ব্লগ দিম বুলি ভাবিছোঁ আৰু মই মূৰত গোটেই তেলটো বনাইছিলোঁ যে এইটো লগাই ৰাখিছোঁ সেইকাৰণে চেপেটা হৈ আছে পূৰা যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত আৰু ৰিকমেণ্ড কৰিব মানে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ ক'ব আৰু লাইফটো যিহেতু দুদিনীয়া গতিকে প্ৰতিটো পল ফুল্লি এনজয় কৰক আৰু ধুনীয়া ধুনীয়া মেমৰি বনাই যাওক বাই বাই কি হ'ল তোৰ মনে মনে কথা কৈছে যে আনন্দ হৈ আছে এয়া ভাইটিৰ লগত আমাৰ কথা চলি আছে অলপ পোহৰলে